পিকনিক প্লেস লোকেল জেগাত চক নদী কিনাৰত পিকনিক প্লেস মজা পিকনিক এবাৰ বেলেগ জেগাত নাযাওঁ যেহেতু মহামাৰী চলি আছে সেইকাৰণে লোকেল পিকনিক জেগা এইটুকুৰা মাটি মানে এই লগৰটো ফ্যামিলিটোৰ হয় মানে হেতৰ হয় আৰু ওচৰতে এখন নদী এনেকুৱা মানে মুকলি আকাশৰ তলত খাবলে পিকনিক এনে গাড়ী খৰচা কৰি কি লাভ গাড়ী টকা পইচা আকৌ যোৱা এখন চক একদম গৰা কিনাৰত আছো মই চক দেখিছে এখন নদী আৰু এটা কথা এনেকে যাতে প্লাষ্টিকৰ বটলবোৰ যাতে নেপেলায় ভাল লাগিব কাৰণ প্ৰকৃতি সংৰক্ষণটো লাগে হয় নাই চক ইমান ধুনীয়া এনেকুৱা এটা জাগাত চফা চবফালে চফা আৰু ওচৰতে এইবোৰ মানুহবোৰৰ শাক খেতি বাইকখন হাইকখন ভাল লাগে আৰু মাছ মাৰি আছে সব ভালে আছে দেখিলে এতিয়া যাম বগৰী খামগে নদী কিনাৰত ঘৰ নদী কিনাৰত মানে বগৰী মানে গছবোৰ আছে তো ইয়াতে জেচিবি খান্দা হয় ন এখিনি জেচিবি এই ৰাস্তাটো বনাবৰ কাৰণে খান্দি থৈছে ৰাস্তাটো হলে ভালে হ'ব অহা যোৱাৰ বাবে এইটো বনাই আছে এইটো দেখিছে এতিয়া আৰু যাওঁ এতিয়া আগলে যাম বগৰী খামগে চাই থাকক ভিডিঅ'টো চক কিমান ধুনীয়া ফুল বন ফুল হয় দেখিছে ৰাস্তা কিনাৰত এইজোপা হয় বগৰী গছ ইয়াত যদি মানে পিকনিক খাবলৈ আহোঁ শাক কিনিবলৈ দৰকাৰ নাই কাৰণ ওচৰতে বহুত শাকনি বাৰী আছে চক এফালে ইফালে আছে এফালে আছে চবফালে অকল মিঠাতেল নিমখ হালধি সেইখিনি আনিলে হ'ল আৰু জুইৰ ব্যৱস্থাটো আনিলে হ'ল বাকীখিনি ইয়াৰ পৰা কিনি ল'ব পাৰি জুই ব্যৱস্থাও নালাগে বোলে ইয়াত খৰি পায় বোলে তো মানে হেৰি অকল মানে মাছ মাংস কি খায় সেইটো লৈ আহিলে হ'ল ইয়াত বনোৱাৰ সুবিধা খৰি কাঠ চব পোৱা যায় শাক চব্জিও পোৱা যায় আকৌ অকল বনোৱা সঁজুলিবোৰ আনিব তাৰপিছতে হৈ যায় আৰু আমি দুটাই লগতে ঘূৰি ফুৰি এইবোৰ বস্তু এক্সপ্ল'ৰ কৰি ফুৰোঁ ভাল লাগে আৰু কি কৰিব ঘৰত এনেই বহি লাভ নাই ন অলপমান ফুৰাও হয় ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই টাটা